A very good morning to all of you. আজি মই গৈ আছোঁ ফিনো বেংকৰ বিষয়ে দুই আষাৰ ক'বলৈ। মই ডিষ্ট্ৰিবিউটৰ ফিনো বেংকৰ। ফিনো বেংকৰ বিষয়ে বহুতেই জানিব বিচাৰে যে স্যাৰ ফিনো বেংক কি, কেনেকুৱা ফেচিলিটি তাত আছে, ফিনো বেংকত কি আমি পাম, ফিনো বেংক যদি আমি CSP ল'ব বিচাৰোঁ তেনেহ'লে কেনেকৈ ল'ম, আৰু যদি CSP লওঁ কেনেকৈ চলাম, আৰু ATMবোৰ ক'ত পাম বা পাছবুকবোৰ ক'ত পাম, পাছবুকবোৰ কেনেকুৱা হয়, বহুতৰ মনত বহুত ধৰণৰ কুৱেশ্যন আহি থাকে। গতিকে আজি আমি দেখাই আছোঁ যে পাছবুকবোৰ কেনেকুৱা কোৱালিটিৰ হয়, পাছবুকবোৰ ক'ত পাব, এই সবিশেষ আপোনালোকে জানিবলৈ আৰু মোৰ এইটো চেনেলৰ থ্ৰুতে সকলো BC মাৰ্চেণ্টক ট্ৰেইনিং দিয়া হয়। যোন BC মাৰ্চেণ্টে নতুনকৈ CSP লৈছে ফিনো বেংকৰ, তেওঁলোকক একাউণ্ট কেনেকৈ খোলে, ATMৰ পিন কেনেকৈ বনায়, কেনেকৈ পাছবুক প্ৰিণ্ট কৰিব লাগে, A to Z ট্ৰেইনিং দিয়া হয়। এই চেনেলখন সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি ৰাখে, তাকে আপোনালোকৰ সুবিধাৰ্থে মই এইটো চেনেলৰ থ্ৰুতে ট্ৰেইনিং দিওঁ। কিয়নো এজন মানুহে সম্ভৱ নহয় গোটেইগাল মানুহক ট্ৰেইনিংটো মুখেৰে বুজাই দিয়া, তাকে আমি ডাইৰেক্টলি এইটো চেনেলৰ থ্ৰুতে ভিডিঅ'ৰ মাধ্যমে আমি ট্ৰেইনিংবোৰ দি থাকোঁ। ঠিক আছে। ফিনো বেংক ক'বলৈ গ'লে ফিনো বেংক ইজ নাও শিডিউল্ড কমাৰ্চিয়েল বেংক। ফিনো বেংক হ'ল এটা শিডিউল্ড কমাৰ্চিয়েল বেংক। এই য'ত নেকি চৰকাৰী পইচাবোৰ চব সোমায়, যেনে গেছৰ ছাবচিডি, ওমেন ডেলিভাৰী, PMAYৰ পইচা, যিটো ঘৰৰ পইচা, তাৰপিছত এমেনৰেগা জব কাৰ্ড, স্কলাৰশ্বিপৰ পইচা 100% সোমাই আছে। লাইফ প্ৰ'ফ আমি চবেই জানো। কিন্তু এই যে কাউণ্ট কৰি আছোঁ মই, এইটো হ'ল ATM। ইয়াৰ ভিতৰত ইয়াক কম্বো বুলি কয়। এক কম্বো মানে 20টা ATM যদি আপুনি নিজৰ আইডিৰ পৰা অৰ্ডাৰ কৰিব পাৰে, আপোনাৰ এড্ৰেছত ডাইৰেক্ট পঠাই দিব। এই 20টা কম্বো আপোনাৰ পাৰ কম্বোৰ দাম আছে 70K। এইটো আপুনি আইডিৰ পৰা অৰ্ডাৰ কৰিব, আকৌ এই পইচাটো আপোনাক ঘূৰাই দি দিব, মানে কিটটো ফ্ৰী হৈ যায়। এইটো টোটেলি ATMটো আপুনি ফ্ৰী পাই যাব। আৰু এইফালে চাইছে যে পাছবুকটো পাছবুকৰ প্ৰাইচ হ'ল 20 টকা মাত্ৰ। ধৰক 20 টকা পাছবুক, বহুত ধুনীয়া কোৱালিটিৰ পাছবুক আপোনাৰ এড্ৰেছত ডাইৰেক্ট যাবগৈ। এতিয়া ধৰি লওক ছাপ'জ আপুনি কাষ্টমাৰ এজনক একাউণ্ট এটা খুলি দিছে, এনেতো আৰু খুলি নিদিয়ে, কোনোবাই 200 300 তেনেকুৱা এক্সটাৰ্নেলকৈ লৈ আছে। কিন্তু আমাৰ যিবোৰ BC মাৰ্চেণ্ট চবেই লৈ আছে মোটামুটি। এইটো আপোনাৰ মাৰ্কেটৰ ওপৰত ডিপেণ্ড কৰিব, আপুনি কিমান ল'ব পাৰে, সেইটো হ'ল বেলেগ কথা। প্ৰত্যেকটো বেংকৰে ATMৰ এটা চাৰ্জেছ থাকে, আৰু ফিনো বেংকতো ঠিক সেই ধৰণৰ ATMৰ এটা চাৰ্জেছ আছে। এতিয়া ধৰি লওক বহুতে কুৱেশ্যন কৰি থাকে যে এক্সট্ৰা চাৰ্জেছ কাটে ফিনো বেংকে। এক্সট্ৰা চাৰ্জেছ কাটাৰ কাৰণটো কি? কাৰণটো হ'ল ধৰি লওক ইনিচিয়েট ফাউণ্ড বুলি কয়। এইটো প্ৰতিটো বেংকতে তেনেকুৱা এটা চাৰ্জেছ কাটে, কাৰণ চাৰ্জেছটো দিলেহে ATMটো চলে, বেংকটো চলে। তাকে আপুনি যদি, আৰু ইয়াত ফেচিলিটি আছে, আপুনি যদি 450 জমা কৰে, 450 জমা কৰাৰ পিছতে কাষ্টমাৰৰ নামত 2 লাখ টকা ইঞ্চুৰেঞ্চ হৈ যায়, এক্সিডেণ্টেল প্লাছ ডিজিবিলিটি ইঞ্চুৰেঞ্চ হৈ যায়, আৰু 1 বছৰৰ ATMৰ চাৰ্জেছ মাফ পায়। ঠিক আছে। আপোনালোকক এতিয়াতো ধৰক ইয়াত মোটামুটি 7 ধৰণৰ একাউণ্ট অপেনিং হয়। শুভ ছেভিং, ভৱিষ্যত ছেভিং, জন ছেভিং, সৰল ছেভিং, প্ৰগতি কাৰেণ্ট, সম্পন্ন কাৰেণ্ট, আৰু বহুতো মোটামুটি ধৰক 7 ধৰণৰ একাউণ্ট ইয়াত অপেনিং হয়। গতিকে সকলোৱে যদি মানে এই বেংকটোৰ বিষয়ে জানিব বিচাৰে যদি কোনোবাই, তেনেহ'লে মোক কমেণ্ট কৰি জনাব, বিস্তাৰিত মই জনাই দিম। আৰু চাওক, যদি কোনোবা নতুন BC মাৰ্চেণ্ট আছে, তেওঁলোকে যদি পাছবুক বিচাৰিছে, পাছবুক পোৱা নাই, কিট বিচাৰিছে, কিট পোৱা নাই, বা কিট অৰ্ডাৰ কৰিছে, বহুত টাইম লাগি আছে, কিন্তু এতিয়াও আপোনাৰ এড্ৰেছত অহা নাই, গতিকে মোক কণ্টেক্ট কৰিব পাৰে, মই ডাইৰেক্ট আপোনাৰ এড্ৰেছত পঠাই দিম। এনেকুৱা বহুত ভাল কোৱালিটিৰ পাছবুক হয়। আৰু কম্বো কিট যদি লাগে, ATM সহ যদি লাগে, সেইটো আমি পঠাই দিম। আমাৰ ইয়াত ষ্টক এভেইলেবল থাকে। যোনবোৰে আমাৰ পৰা CSP লৈছে তেওঁলোকে ভালেই কাম কৰি আছে, কোনো সমস্যা নাই। এইবিলাক কিট হয়, ইয়াৰ ভিতৰত চব ATM আছে। ঠিক আছে। মই অসমৰ হওঁ, মই ডিষ্ট্ৰিবিউটৰ ফিনো বেংকৰ। যদি কাৰোবাৰ CSP লাগে, তেনেহ'লে আমি ডাইৰেক্টলি তাৰ জেগাত নোযোৱাকেই, আৰু যদি নিয়াৰেষ্ট হয় আমি জেগাত গৈ প্ৰভাইড কৰি দিয়ে থৈ আহোঁ। যদি কাৰোবাৰ CSP লাগে, তেনেহ'লে মোৰ হোৱাটছএপ নাম্বাৰ দিয়া আছে। মই আৰু CSP কেনেকৈ এপ্লাই কৰিব লাগে সেইটো ভিডিঅ'ৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। বহুতে কয় যে পাছবুক লৈ কিনে আমি পাছবুক প্ৰিণ্টাৰ নোহোৱাকৈ কেনেকৈ প্ৰিণ্ট কৰিম, আমি সেইটোও দি আছোঁ। যাৰ এইটো ফাইলৰ প্ৰয়োজন আছে, এইটো ফাইল প্ৰিণ্ট কৰি দিব পাৰে। এইটো যিটো বস্তু আছে PSD ফাইল, এই ফাইলটো আপুনি জনাব কমেণ্টত। ফটোশ্বপত এডিট কৰি ডাইৰেক্ট ওলাই কিনে আপুনি আঠা লগাই দি দিব পাৰে। আৰু মোৰ হোৱাটছএপ নাম্বাৰ 8761880996, আৰু মোৰ অফিচ এইটো হয়। ইয়াত চাওক, বহুতো ষ্টুডেণ্ট আহিছে একাউণ্ট কৰিবলৈ, চবেই একাউণ্ট ফিনো বেংকত বৰ্তমান বহুত ইণ্টাৰেষ্টেড, কাৰণ লগালগ ATM পাই যায়, লগালগ পাছবুক পাই যায়। যাৰ যিমান পাছবুকৰ ৰিকুৱাৰমেণ্ট আছে
সকলোৱে মোক কণ্টেক্ট কৰিব আৰু যদি কিবা অসুবিধা হয় বেছি হেল্পলাইন নাম্বাৰ 02268681234 নাম্বাৰ আছে ঠিক আছে আপোনালোকৰ যদি কিবা অসুবিধা হয় সেইটো আপোনাৰ মাৰ্চেণ্ট হেল্প ডেস্ক হয় মাৰ্চেণ্ট হেল্পলাইন নাম্বাৰ হয় সেইটোত কণ্টেক্ট কৰিব পাৰে আমাৰ ইয়াত চাওক বহুত ধুনীয়া উন্নত মানৰ পাছবুক আপুনি যদি পাছবুকটো এবাৰ চাই গম পাব এয়া চাওক পাছবুকৰ কোৱালিটি আপুনি হেণ্ড ৰাইটিং কৰিও দিব পাৰে আপুনি টাইপিং কৰিও দিব পাৰে বহুত ধুনীয়া কোৱালিটিৰ পাছবুক হয় সেই পাছবুকবোৰ আপুনি ষ্টক আমাৰ ইয়াত এভেইলেবল পাই যাব যিমান লাগে আপোনাৰ আপুনি খালি কণ্টেক্ট কৰিলে হ'ল আমালৈ আৰু এয়া চাওক পাছবুকৰ কামাল পৰা লাগি আছে ঠিক আছে এনেকুৱা কোৱালিটিৰ বহুত ধুনীয়া কোৱালিটিৰ পাছবুক আমি সব পেক কৰি ৰাখিছোঁ এতিয়া বহুত অৰ্ডাৰ আহিছে আমি ডাইৰেক্টলি পঠাই আছোঁ ঠিক আছে গতিকে মোৰ এইখন চেনেল সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু হোৱাটছআপত মোক ক'ব কিমান লাগে থেংক ইউ ফৰ